আমি নিষ্টিফিলি ইউপিএল দলৰ তৰফৰ পৰা সংবাদ মেল আয়োজন কৰা উদ্দেশ্যটো এইটোৱে কি বুলি এতিয়া যেহেতু নিৰ্বাচনী বঁটা চলি আছে এতিয়া এই সোশ্যাল মিডিয়া যোগেদি আমিও দুআষাৰ মানে কথা কম বুলি সোশ্যাল মিডিয়া আহিছোঁ এতিয়া কথাটো হ'ল সংবাদ মেল আয়োজন কৰা কথাটো হ'ল এইটোৱে যোৱাকালি বিজেপিৰ প্ৰাৰ্থী তেখেত বিশ্বজিৎ দৈমাৰী নিষ্টিফিল আহি ৰাইজৰ মাজত মানে বিভ্ৰান্তি মানে কথাবিলাক কৈছে যি কথাবিলাক তাৰমানে ৰাইজে বা মহিলাসকলক মানে আকৰ্ষণ কৰিব পাৰে তেনেকুৱা প্ৰলোভন দি কিনে কথাবিলাক কৈছে কথাটো এইটোৱে প্ৰলোভন দিয়া কথাটো এইটোৱে যে যিখন ঘৰৰ ফেমিলি ল'ৰা ছোৱালী 4জনকৈ আছে তেখেতসকলক বোলে 20,000 টকা দিব বুলি তেখেতে মানে পাব্লিকৰ আগত এনাউন্স কৰিছে এইটো যদি 20,000 দিব পৰা যদি হেৰি আছে কিবা প্ৰমাণ আছে কিবা আঁচনি আছে তেখেতে প্ৰমাণটো দিব লাগে না মেনিফেষ্টত আছে না তেখেতসকলৰ হেৰি আছে একোটো প্ৰমাণ নাই তেখেতসকলে যে এইটো প্ৰলোভন দি কিনে ভোট আদায় কৰাৰ কাৰণে মানে ৰাইজৰ আগত বা পাব্লিকৰ আগত এইটো এনাউন্স কৰি দিছে এইটো একোৱেই নাই মানে এইটো ভোট আদায় কৰাৰ কাৰণে সেইটো প্ৰলোভন বিজেপিৰ 1 নম্বৰ প্ৰলোভন এইটো আৰু তাতে আৰু নেক্সট কথাটো হ'ল যিখিনি তেখেতে কৈছে পাব্লিকৰ আগত অৰুণোদয় ৰেচন কাৰ্ড সেইবিলাক যে মানে তেখেতসকলে বোলে কাটি দিব বুলি তেখেতসকলক নিদিলে তেখেতসকলে কাটিব আৰু এইটো কাটিবৰ কাৰণেহে যদি চৰকাৰে দিছিল নেকি এতিয়াতো কোনো চৰকাৰ নাই এতিয়া আহি থকা দিনত কোন চৰকাৰ হয় কোন চৰকাৰ নহয় এইটো বেলেগ কথা এতিয়া এইটো যদি কাটিব পৰা যদি হয় তেখেতে বিশ্বজিৎ দৈমাৰীয়ে যদি কাটিব পাৰে তেখেতে এজন ছ'চিয়েল এক্টিভিটিছ কি কৰিব গৈছে ফিউচাৰ কি কৰিব গৈছে তেখেতসকলে ৰাইজে ইমান দুখীয়া দৰিদ্ৰ মানুহ আছে তেখেতসকলে যদি ৰেচনটো যদি কাটি দিয়ে অৰুণোদয় যদি কাটি দিয়ে আৰু ভাল কাম কৰিব বুলি কি আশা কৰিব পাৰে ৰাইজে এইটো 2 নম্বৰ কথা আৰু 3 নম্বৰ কথা আমাৰ নিষ্টিফিলিত এনেকুৱা কৈছে সেই যোৱাকালি মিটিঙত যি নেকি এটা সময়ত আমাৰ লাচি নিষ্টিফিলি বাকী লাচি চুবুৰীৰ মানুহবিলাক ৰাইজে এটা সময়ত বিশ্বজিৎ দৈমাৰীক দৰখাস্ত মানে কৰিছিলে এই লাচি বল্লা ৰিভাৰৰ ওপৰত দলং এখন লাগে বুলি এই সময়ত তেখেতে কি কৈছে ৰাইজক লাচিৰ বাকী ৰাইজক এই অঞ্চলৰ ৰাইজবিলাক কি কৈছে ইটো বুলি মেবে নাই বুলি তেখেতে তেনেকুৱা মানে একদম তুলুঙা মন্তব্য কৰি কিনে ৰাইজক এনেকুৱা হেৰি কৰিছে ৰাইজে এতিয়াও মানে এইটো মানে প্ৰতি উত্তৰ দিয়াৰ কাৰণে ৰাইজে এতিয়া ৰখি আছে এই 9 তাৰিখ এপ্ৰিলত এতিয়া তেখেতে মেবে যদি নাই এতিয়া আমি এই যোৱা 5 বছৰত প্ৰমোদ বড়ো ছাৰে মানে এই দলংখন কেনেকুৱা হ'ল যদি মেবে নাই প্ৰমোদ বড়ো দিনত তেখেতে 3 বছৰতে এইটো দলংখন বনাই দিছে কাৰণ প্ৰমোদ বড়োই কথা দিছে জয় হ'লেও নহ'লেও এইখন লাচি দলংখন মই বনাই দিম এই কথাটো ৰাখিছে এই কথা ৰাখাৰ কাৰণে ৰাইজে আমাৰ অঞ্চলৰ ৰাইজে বহুত প্ৰমোদ বড়োক এতিয়া চবে দলে বলে মানে এই 9 এপ্ৰিলত ইউপিএল ট্ৰেক্টৰ ছবিত ভোট দিয়াৰ কাৰণে সাজু হৈ আছে আৰু থাৰ্ড কথাটো মই ক'ব বিচাৰিছোঁ যিখিনি কেইদিনমান আগত মানে উদ্যমিতা যিটো নেকি আঁচনি এই মহিলাবিলাকক গছ ৰূপায়ণ কৰা 10,000 টকা এইবিলাক 10,000 টকাটো মানে কেইদিনমান আগত সোমাইছিলে এই সোমোৱাবিলাক তাৰমানে এতিয়া ঘৰে ঘৰে গৈ জীৱিকা সখীবিলাক তাৰমানে ব্লকৰ BPM-এ অৰ্ডাৰ দিয়া বুলি শুনিছোঁ আমি এইটো বুলি মানে 10,000 পোৱাৰ পিছত মানে আৰু মুখ্যমন্ত্ৰী আঁচনি 25,000 আহিব এই 25,000 আঁচনিটো লাগে না নালাগে যদি লাগে বিজেপিক ভোট দিব লাগিব তেনেকুৱা মানে প্ৰচাৰ অভিযান মানে মহিলাৰ আগত মানে আউট কৰি আছে এইটো আচলতে ভুৱা এইবিলাক এইটো কৰিব নাপায় এই ইলেকশ্যন কোনো এতিয়া আঁচনি এতিয়া এনেকুৱা কৰিব নাপায় যিহেতু মানে MCC লাগি আছে সেইকাৰণে আমি তেখেতসকলক মানে অনুৰোধ জনাইছোঁ আৰু মানে কথাটো মানে ভালকৈ আমি ক'ব বিচাৰিছোঁ যাতে মানে ইয়াতে বিভ্ৰান্তি কৰিব নালাগে মহিলাবিলাকৰ আগত এইটো যদি বিভ্ৰান্তি কৰে তেতিয়া আমি ইয়াৰ ওপৰতে আমি একশ্যন ল'ব লগা বাধ্য হ'ব সেইকাৰণে BDO হওক কোনোবা ব্লকৰ BPM-এ হওক কোনোবা জীৱিকা সখী হওক এইটো বন্ধ কৰিব লাগে সেইকাৰণে আমি আপোনালোকক অনুৰোধ জনাইছোঁ জনাব বিচাৰিছোঁ ৰাইজক তামোলপুৰবাসী ৰাইজক তামোলপুৰবাসী নহয় অল BTC ৰাইজক মই এইটোকে জনাব বিচাৰিছোঁ আমি যে বিশ্বজিৎ দৈমাৰীয়ে 2001 চনৰ পৰা MLA হ'ল MP হ'ল
আমাৰ বিটিআৰ অঞ্চলত এটা জাগাত মানে এটাও জাগাত বিশ্বজিৎ দৈমাৰীৰ কোনো অৱদান নাই। এইটো স্পষ্টকৈ আমি গম পাওঁ আৰু বিটিআৰ বাকী ৰাইজে স্পষ্টকৈ দেখা পাইছে। এইটো কথাটো আমি ৰাইজৰ আগত জনাইছোঁ আৰু তামোলপুৰ হিচাপেতো মানে আজি 20-25 বছৰ তেখেতে মানে দায়িত্ব থকা স্বত্বেও তামোলপুৰত বিজি এডালো তেখেতে কোনো অনুদান নাই বা অৱদান নাই। সেইকাৰণে তামোলপুৰবাসী ৰাইজে চবে দলে বলে এতিয়া প্ৰমোদ বড়োক ট্ৰেক্টৰ ছবিত মানে ভোট দি কিনে বিপুল ভোটত জয়যুক্ত কৰিব, এইটো আমি মানে ৰাইজৰ আগত জনাই দিছোঁ।